নমস্কাৰ জনালো সকলোকে মই সবিতা আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হল কাতি বিহু আমাৰ অসমীয়াৰ স্বাভিমান বাপতি খাহুন কাতি বিহুৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা উলগ জনালো শুভেচ্ছা জনালো। আজি কাতি বিহুৰ দিনাখন মই কি কৰিলো কি নাই অকমান আপোনালোকক লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলো। তেতিয়াহ'লে প্ৰথমতে মই কি কৰিলো দেখুৱাম বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কাতি বিহু বুলি ক'লে প্ৰথম আহি যায় আমাৰ তুলসী তল নহয়নে। তুলসী তলত আমি ৰাতিপুৱাই তুলসী পুলি এটা ৰুই তাত সন্ধিয়া সময়ত চাকি গছ জ্বলাই তুলসী তলে তলে গাবলৈ গৈ এটা বেলেগ ফূৰ্তি লাগে। সেইটো আপোনালোকক মই নকলেও সকলোৱে গম পায়েই, কাৰণ কাতি বিহুত কি কি কৰে। মই কেনেকৈ তুলসী পুলিটো কি কৰিলোঁ কি নাই সেইখিনি আপোনালোকক দেখুৱাওঁ। আজি কাতি বিহু বুলি ৰাতিনো কি কি খাম সেইখিনি আপোনালোকক দেখুৱাই যাম। বলকচোন প্ৰথম তুলসী পুলিটোৰ পৰা আৰম্ভ কৰোঁ। চাওকচোন তুলসী পুলি আনি পেলাই এনেকৈ তুলসী পুলি ৰুলোঁ। পাপাই আনি দিলে, তাৰপিছত মই এনেকৈ অকণমান মচি দিলোঁ গোবৰ দি পেলাই। তাৰপিছত মায়েও অকণমান মচি দিলে, মচি তুলসী পুলিটোত সন্ধিয়াকৈ চাকি দিম। তুলসী পুলি ৰোৱাৰ পিছত আমি সকলোৱে মিলি জলপান খালোঁ। জলপান খোৱাৰ পিছত এতিয়া ৰাতি খাবৰ কাৰণে কি কি আয়োজন কৰিছোঁ কি নাই সেইখিনি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে বলকচোন ৰাতি খাবৰ কাৰণে কি কি বনাইছোঁ, কি কি বনোৱা নাই মানে এতিয়া কি কি আয়োজন কৰিছোঁ, কি কি খাম কি নাই সেইখিনি আপোনালোকক দেখুৱাওঁ বলক। সন্ধিয়া লাগিলে, সন্ধিয়া লগা ভাত বনাবলৈ বুলি মই পাকঘৰলৈ সোমালোঁ। তাৰ আগতে বছৰেকৰ বিহুৰ দিনাখন পাকঘৰত চাকি এগছ নলগোৱাকৈনো ভাতটো কেনেকৈ বনাওঁ। চাকি এগছ জ্বলাই ল'লোঁ এনেকৈ। তাৰপাছতে ভাতটো পাতিম বুলি সোনকালে ভাতটো বনাইছোঁ, কাৰণ আমি তুলসী তল গাবলৈও যাব লাগিব। সেইকাৰণে অলপ সোনকালে ভাতটো বনাবৰ কাৰণে ইয়াতো চাকি গছ জ্বলালোঁ। ইয়াৰ পিছত মই বাৰীতো চাকি গছ জ্বলাই ল'ম। এয়া মই আহি পেলাই পাছফালে আমাৰ বাৰীখনতো মই গছ চাকি জ্বলাই দিলোঁ। চাকি গছ জ্বলাই লোৱাৰ পাছত তুলসী তলতো চাকি গছ জ্বলাই ল'ম। তাৰ পাছত বনোৱাত লাগি যাম। এয়া মই তুলসী তলতো এনেকৈ চাকি গছ জ্বলাই ল'লোঁ। ইয়াৰ পাছত মই এতিয়া বনোৱাত লাগিম অকণমান। তাৰপাছত আমি তুলসী তল গাবলৈ যাম। এতিয়া চাকি দি আহিলোঁ। চাকি দি আহি পেলাই খাবৰ কাৰণে এয়া যোগাৰ কৰি লৈছোঁ। খাবৰ কাৰণে কি কি বনাম বলকচোন আপোনালোককো দেখুৱাওঁ কি কি বনাম। এতিয়া চাওক মই বনাবলৈ ৰেডি কৰি লৈছোঁ। এয়া কোমোৰা আলু হাঁহৰ লগত দি পেলাই বনাম। তাৰপিছত বাকী এটা পচলা আনি থোৱা আছে, পচলাটো কাটি পেলাই পচলাৰ লগত এয়া জ্বলা ভাজি মাংস বনাম, হাঁহৰ জ্বলা ভাজি বনাম। তাৰপিছত এয়া অমিতা কাটি থৈছোঁ অকণমান তাৰ দালিৰ লগত দিবলৈ, আৰু বাকী পচলা হাঁহৰ মাংসৰ লগত বিলাহী দিম এনেকৈ থৈ দিছোঁ। পিঁয়াজ 3টা লৈ লৈছোঁ। এইফালে এয়া আদা নহৰু পেষ্ট কৰি থৈছোঁ। ইয়াত অলপ 3টামান পিঁয়াজ পিচি লৈছোঁ। বাকী এতিয়া মই বনাই লওঁ। এয়া চাওক মই জুইত এনেকৈ মাংসটো বনাই ল'লোঁ। বিহু বুলি জুইত বনাই খোৱাৰ মাংসৰ সোৱাদটোৱে বেলেগ নহয়নে বাৰু। সেইকাৰণে এনেকৈ বনাই লৈছোঁ। ইয়াৰ পাছত মই এয়া অকণমান জ্বলা ভাজি বনালোঁ। আপোনালোকক যে দেখুৱাইছিলোঁ কলপচলাৰ লগত এনেকৈ অকণমান জ্বলা ভাজিও বনাই ল'লোঁ। বনাই কৰি হৈ থকাৰ মাজতে সকলোৱে আহি চিঞৰ-বাখৰ কৰিছে তুলসী তল গাবলৈ যাব লাগে। তো বনাই অলপমান হ'লেই বাকী যিখিনি আছে আহি পেলাই বনামহি। বলকচোন এতিয়া তুলসী তল গাবলৈ যাওঁ। এয়া আমাৰ প্ৰথম ঘৰত আমি কাতি বিহু তুলসী তল গাবলৈ আহিছোঁ। তুলসী তল গাবলৈ গৈ এনেকৈ পলিথিন পাতি প্ৰসাদ লোৱাৰ সুখটোৱে বেলেগ। এইটো এটা মানে কেনেকুৱা সুখ লাগে বুজাব নোৱাৰোঁ। আপোনালোকেও যদি যায় তেতিয়া চাগে অনুভৱ কৰিব পাৰিছে কেনেকুৱা লাগে এইটো সুখ। এনেকৈ আমি তুলসী তল গাবলৈ গৈ প্ৰসাদ ল'লোঁ পলিথিনতে। মানে বিহু বুলি সকলোৰে ঘৰতে ভাত বনাই থয়, মাছে মাংসই সকলোবিলাক বনাই থয়। সেইটো কাৰণে আমি প্ৰসাদটো খাব নোৱাৰোঁ। সকলোৱে পলিথিনতে প্ৰসাদটো ভৰাই ভৰাই ঘৰলৈকে লৈ আহোঁ। এনেকৈ তুলসী তল গাই গাই আমাৰ চুকটোৰ 21 ঘৰ মানুহ আমি শেষ কৰিলোঁ। 21 ঘৰ মানুহত আমি তুলসী তল গাই এতিয়া সকলোবিলাক ঘৰে ঘৰে উভতিছোঁ।
আজি গোটেই দিনটো কি কৰিলোঁ কি নাই সকলোবিলাক আপোনালোকক দেখুৱালোঁ। এতিয়া বিহুৰ ভাত সাজ ৰাতি খাই লওঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।